সংবিধান সংশোধন 131 সংখ্যা এখন বিল আছিলে সেইখনে পাছ নকৰিলে নাৰীক ঢাল হিচাপে ব্যৱহাৰ কৰি পেলাই তেওঁলোকে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিলখন পাছ কৰিব লৈছিলে সেই কথা ৰাইজে জানে ৰাইজ মূৰ্খ নহয়তো আমি সাধাৰণ ৰাইজে গোমূত্ৰ গোবৰ নাখাই নহয় সাধাৰণ ৰাইজক নিজৰ নিচিনা ভাবিব নালাগে কাক মূৰ্খ বনাই আছে কাৰ হৈ আন্দোলন কৰিব ক'ব পাৰিবনে অমিত শ্বাহ ডাঙৰীয়া মুৰ্দাবাদ ক'ব পাৰিবনে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুৰ্দাবাদ যে RSSত মহিলাৰ অংশীদাৰিত্ব কিমান অজন্তা নেক ডাঙৰীয়ানে কি ক'ব এই ক্ষেত্ৰত এগৰাকী মহিলাই কেতিয়া ন্যায় পাব এগৰাকীতো মহিলা হয় ইমান বছৰ কিয় লাগিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মণিপুৰলৈ যাবলৈ মণিপুৰত গৈ কি কৈছিলে মণিপুৰ মে তো মনি হে প্ৰথম কথা এইখন চৰকাৰে কি কৈছিলে বেটি বচাও বেটি পঢ়াও এইখন চৰকাৰ দিনতে বেটি শোষণ আৰু বেটি ধৰ্ষণ হৈ আছিলে কোনো এই কথাটো পহৰা নাই এতিয়া আহিছো তেওঁলোকে নাৰী আসন সংৰক্ষণৰ কথা কৈছে নহয় জানো তেওঁলোকে প্ৰতিবাদ কৰিছে নাৰী আসন সংৰক্ষণৰ হেনো আমি বিলখনৰ বিৰোধিতা কৰিছো কংগ্ৰেছে বিৰোধিতা কৰিছে বিৰোধী দলসমূহে বিৰোধিতা কৰিছে প্ৰথম কথা 2023 চনত লোকসভাৰ ৰাজ্যসভা দুইখন সদনতে 454টা ভোট লাভ কৰি পেলাই বিলখন পাছ হৈছিলে আইনলৈ ৰূপান্তৰিত হৈছিলে সমান্তৰালকৈ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰিত কৰিছিলে স্বাক্ষৰিত কৰা যিখন আইন সেই আইনখন আজিলৈকে কাৰ্যকৰী কিয় কৰা নাই কাক মূৰ্খ বনাইছে তেওঁলোকে যিখন তেওঁলোকে বিল পাছ হোৱা নাই সেইখন আছিলে আপোনাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিল মানে আপোনাৰ সংবিধান সংশোধন 131 সংখ্যা এখন বিল আছিলে সেইখনে পাছ নকৰিলে নাৰীক ঢাল হিচাপে ব্যৱহাৰ কৰি পেলাই তেওঁলোকে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিলখন পাছ কৰিব লৈছিলে সেই কথা ৰাইজে জানে ৰাইজ মূৰ্খ নহয়তো কাক মূৰ্খ বুলি ভাবিছে এইবিলাক কি নাটক কৰি আছে মানুহ মূৰ্খ নেকি আমি সাধাৰণ ৰাইজে গোমূত্ৰ গোবৰ নাখাই নহয় সাধাৰণ ৰাইজক নিজৰ নিচিনা ভাবিব নালাগে কাক মূৰ্খ বনাই আছে আজিকালি যুৱচাম মূৰ্খ নেকি তেওঁলোকে যেতিয়া ৰাজপথত ওলাইছে কাৰ কাৰণে ৰাজপথত ওলাইছে কাৰ হৈ আন্দোলন কৰিব ক'ব পাৰিবনে অমিত শ্বাহ ডাঙৰীয়া মুৰ্দাবাদ ক'ব পাৰিবনে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুৰ্দাবাদ ক'ব পাৰিবনে বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি নেতা কৰ্মীসকলে যে আন্দোলন কৰিছে সেই বিজেপি নেতা কৰ্মীসকলে ক'ব পাৰিবনে নে বিজেপি মুৰ্দাবাদ অমিত শ্বাহ ডাঙৰীয়া মুৰ্দাবাদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুৰ্দাবাদ কিয় ক'ব নোৱাৰে কাক লৈ আন্দোলন কৰিছে কি কি মানে উদ্দেশ্য কি তেওঁলোকৰ আন্দোলন কৰাৰ কিহক লৈ আন্দোলন কৰিছে বিল পাছ হৈ আছে কাৰ্যকৰীহে কৰিব লাগে আইনখনটো ৰূপায়ণ হ'লে কাৰ্যকৰী কিয় নকৰে তেওঁলোকে ৰাষ্ট্ৰপতি সিগনেচাৰ দিলে 2023 হ'ল কি কৰি আছে তেওঁলোকে 543 জন আসনত মহিলা আসন সংৰক্ষিত কৰিব নোৱাৰে মহিলা আসন সংৰক্ষণ কৰিবলৈ আকৌ তেওঁলোকক 815 লাগে সমষ্টি নিৰ্ধাৰণ লাগে তেওঁলোকে এফালে কয় যে হেৰি মহিলা আসন সংৰক্ষণ কৰিবলৈকে আমি মহিলাৰ নাৰী বন্দনা যিখন আইনৰ কথা কৈছে নাৰী বন্দনা বাদ দিয়কচোন প্ৰথমতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কি ক'লে যে আমি ডিলিমিটেশ্যন কৰিম ডিলিমিটেশ্যন কৰাৰ পিছত আমাক চৰ্ত বান্ধি দিলে যে তাৰ পিছতে হেনো যিখন মহিলা আসন সংৰক্ষণৰ বিধেয়ক নাৰী বন্দনা সেইখন ইমপ্লিমেণ্ট কৰিম ডিলিমিটেশ্যনৰ আগত কিয় নকৰিলে কিয় নকৰিলে 2024 আগতো কৈছিলে 2024 আগত দিয়ালে 24 আমাৰ মহিলা সংখ্যা বৃদ্ধি পালে সাংসদৰ সংখ্যা এতিয়া নাৰী আসনৰ সংখ্যা আসন সংৰক্ষণৰ কথা কোৱা নাৰীক ৰাজনৈতিকভাৱে মানে আগুৱাই নিয়া কথা কোৱা এই বিজেপি দলটোৱে এটা কথা কওকচোন যে RSSত মহিলাৰ অংশীদাৰিত্ব কিমান RSSত কিমান মানে পদবীধাৰী মহিলা আছে 2 নম্বৰ কথা সাংসদত বিজেপিৰ সাংসদ মানে লোকসভাত বিজেপিৰ সাংসদ কিমান আছে আমি শুনিবলৈ পাইছো আটাইতকৈ সৰ্বনিম্ন মহিলা থকা দলটোৱে হৈছে বিজেপি এটা কি ক'ব কাক মূৰ্খ বনাইছে এইবিলাক কি নাটক কিহৰ নাটক এইবিলাক ৰাস্তাত অভদ্ৰামী কৰে এইবোৰ অভদ্ৰামী সাধাৰণ ৰাইজে ভাল নাপায় তেওঁলোকে অভদ্ৰামী কৰক য'ত কৰে কৰক ৰাস্তাত এনেদৰে অভদ্ৰামী অসমৰ ৰাইজ অভদ্ৰ নহয় ভাৰতবৰ্ষৰ ৰাইজ অভদ্ৰ নহয় আৰু এইখন চৰকাৰে কয় নাৰী সুৰক্ষাৰ কথা নাৰীয়ে বোলে অপমান কেতিয়াও নাপাহৰে হয় নাৰীয়ে কেতিয়াও অপমান নাপাহৰে কিন্তু এনে এগৰাকী আমাৰ নাৰী ভাৰতবৰ্ষত আছে এইগৰাকী যশোদাবেন এইগৰাকীও কিন্তু অপমান পাহৰা নাই এইগৰাকী কথা বিজেপিৰ মহিলাসকলে কি ক'ব বিজেপি যিসকলে মহিলা যি আন্দোলন কৰিছে সেইসকলে কি ক'ব আমাৰ যিগৰাকী সাংসদ বিজুলী ডাঙৰীয়ানী তেখেতে কি ক'ব অজন্তা নেক ডাঙৰীয়ানে কি ক'ব এই ক্ষেত্ৰত এইগৰাকী মহিলাই কেতিয়া ন্যায় পাব এইগৰাকীতো মহিলা হয় আপোনালোকৰ দৃষ্টিত এইগৰাকী মহিলা নহয় নেকি নাৰীয়ে যদি কেতিয়াও অপমান নাপাহৰে তেনেহ'লে এইগৰাকী মহিলাও কেতিয়াও অপমান নাপাহৰে নাৰীয়ে যদি অপমান কেতিয়াও নাপাহৰে তেন্তে মণিপুৰত যে দুগৰাকীক মহিলাক উলংঘ কৰি যে ৰাজপথত যে পেৰেড কৰাইছিলে সেই সময়ত ক'ত আছিলে এওঁলোক তেতিয়া তেওঁলোকৰ মুখৰ মাত কি হ'ল কিয় আন্দোলনত নানামিলে
ইমান বছৰ কিয় লাগিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মণিপুৰলৈ যাবলৈ মণিপুৰত গৈ কি কৈছিলে মণিপুৰ মে তো মনি হে মনিহে কৈছিলে মনিৰ কথা বাদ দিয়ক মহিলাক কিমান সুৰক্ষা দিলে বাংগালত গৈ ঝালমুড়ি খাই আছে হা মণিপুৰত গৈ ইৰম্বা খাই দেখক ইৰম্বা কিয় নাখায় মণিপুৰলৈ গৈ পেলাই এইফালে ঝালমুড়ি খাই আছে আৰু মণিপুৰত মহিলাৰ অৱস্থা কি হৈ আছে শিশুসকলৰ অৱস্থা কি হৈছে এই ক্ষেত্ৰত কিয় মাত নামাতে কাক মূৰ্খ বনাইছে তেওঁলোকে মহিলা সুৰক্ষাৰ কথা ক'বলৈ আহে এগৰাকী মহিলা কেতিয়াও সুৰক্ষা পাব তাৰ পিছত যদি আহে তেওঁলোকে কি কৈছিলে কংগ্ৰেছে বোলে বিলখনৰ বিৰোধিতা কৰিছে বিলখন পাছ হ'ব নিলে এইটো অমিত শ্বাহ ডাঙৰীয়া টুইট হয় চাওক I extended my heartfelt gratitude to PM Narendra Modi ji for the women's reservation bill passed in the Lok Sabha today. এই টুইটটো আছিলে 20 ছেপ্টেম্বৰ 2023 চনৰ এইটো টুইট তথ্যই মিছা কথা নকয় তেন্তে অমিত শ্বাহ ডাঙৰীয়া মিছলীয়া নেকি যক এতিয়া আজি যে আন্দোলন যে কৰিছে অমিত শ্বাহ ডাঙৰীয়া মুৰ্দাবাদ কিয় নকয় অমিত শ্বাহ ডাঙৰীয়া মুৰ্দাবাদ বুলি তাৰ পিছত যে মহিলা সুৰক্ষাৰ কথা কয় ন নাৰী সুৰক্ষাৰ কথা কয় নাৰী সুৰক্ষাৰ কাৰণে আন্দোলনত নামিছে শিল খাকুত যে অৰ্ধ উলংঘ হৈছে মহিলা আন্দোলন কৰিছিলে তেতিয়া এই বিজুলী ডাঙৰীয়া ক'ত আছিলে অজিত ডাঙৰীয়া ক'ত আছিলে এই আন্দোলনটোত এই ৰঙা চুনীল দুপট্টা মাজত যে সেইগৰাকী মই আছিলো এই যে নিজৰ ভেটিটো বচাবৰ কাৰণে শিল খাকুত আমাৰ খিলঞ্জীয়া মহিলা অৰ্ধ উলংঘ হৈ প্ৰতিবাদ কৰিছিলে কোনো এগৰাকী মহিলাই নিজৰ মানে অস্তিত্ব এনেকৈ ৰাজহুৱাকে উদঙাই দিব নিবিচাৰে কিমান মানসিকভাৱে ভাগি পৰিব লাগিব যাৰ পৰিপ্ৰেক্ষিতত এইদৰে অৰ্ধ উলংঘ হৈ নিজৰ ভেটিটোৰ কাৰণে প্ৰতিবাদ কৰিছে এওঁলোকে নাৰী সুৰক্ষাৰ কথা ক'ব আহে বিলকিছ বানুক মালা পিন্ধাই ধৰ্ষণকাৰীক মালা পিন্ধা দলটোৱে হৈছে বিজেপি দল সিহঁতে কাক কথা ক'ব আহে তেওঁলোকে হাথৰছ কাণ্ডত কিবা ক'লে নক'লে सोनिया गांधी डांगरिया की বুলি কয় कांग्रेस की विधवा 50 करोड़ की गर्लफ्रेंड जर्सी गाय सुपरनेखा এইবিলাক কয় নে নকয় তাৰ পিছত অসমলৈ যদি আহো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইদিনা কি কৈছিলে যে কংগ্ৰেছৰ দিনৰ মহিলা অস্তিত্ব হনন কৰি পেলাই চাকৰি লৈছিলে এইবিলাক কাক অপমান কৰিছে মহিলাক অপমান কৰে নাই জানো আজি মহিলাক যদি ইমানে সন্মান কৰে আসন সংৰক্ষণৰ কথা কৈছে 1250 টকা আমাৰ মহিলাক কিয় সীমাবদ্ধ ৰাখিছে তোমালোকৰ মহিলা তোমালোকৰ পৰিবাৰ কোটি টকা লাখ টকাৰ মানে সাবসিডি পায় কোটি টকীয়া মালিকনি হয় আমাৰ মহিলা 1250 টকা সীমাবদ্ধ থাকে এইবিলাক কথা কিয় কাক মূৰ্খ বনাইছে কি এইবিলাক অভদ্ৰামী ৰাস্তাত কিহৰ অভদ্ৰামী এইবিলাক কাম কৰিবলৈ আহিছে কাম কৰক ৰাইজে কামৰ কাৰণে ভোট দিছে মহিলাক ঢাল হিচাপে কেতিয়াও ব্যৱহাৰ কৰিব নালাগে যদি মহিলা সঁচাকৈ সন্মান দিবলৈ আছিলে 2023ত পাছ হৈ থকা বিলখন এতিয়ালৈকে ইমপ্লিমেণ্ট কিয় কৰা নাই ৰাষ্ট্ৰপতিৰ সিগনেচাৰ আছে তেওঁলোকে মহিলাৰ সন্মানৰ কথা কয় মহিলা আসন সংৰক্ষণৰ কথা কয় তেনেহলে আমাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানী যেতিয়া নতুন সাংসদ ভৱন উদ্বোধন হৈছিলে কিয় তেওঁক নিমন্ত্ৰণ জনোৱা নাছিলে তেওঁ দলিত কাৰণে পিছৰা কাৰণে আদিবাসীৰ কাৰণে তেওঁক নমতা আমন্ত্ৰণ জনোৱা নাছিলে নেকি কাক মূৰ্খ বনাইছে অসম তথা ভাৰতবাসী ৰাইজে পাহৰা নাই অসম তথা ভাৰতবাসী মহিলাই পাহৰা নাই বহুত অভদ্ৰামী হ'ল বহুত উদ্ভণ্ডালি হ'ল অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে নাপাহৰে মহিলা সংৰক্ষণৰ বিলখনৰ কথা কয় তাত ওবিসি মহিলাৰ কথা উল্লেখ নাই তাত মাইনৰিটি মহিলাৰ কথা উল্লেখ তাত পিছপৰা মহিলাৰ কথা উল্লেখ নাই তাত আদিবাসী মহিলাৰ কথা উল্লেখ নাই সেইখন কেনেকুৱা ধৰণৰ বিল হয় সেইখন বিলত ওবিসি মহিলা কিয় স্থান নাই আদিবাসী মহিলাৰ কিয় স্থান নাই পিছপৰা মহিলাৰ কিয় স্থান নাই কাক মূৰ্খ বনাইছে আমি অশিক্ষিত নহয় ভাৰতৰ প্ৰধানমন্ত্ৰী অশিক্ষিত হ'ব পাৰে ভাৰতৰ গৃহমন্ত্ৰী অশিক্ষিত হ'ব পাৰে সাধাৰণ জনতা অশিক্ষিত নহয় সাধাৰণ মহিলা অশিক্ষিত নহয়তো আজি এগৰাকী মহিলাই কেতিয়া ন্যায় পাব নিজৰ ঘৰখন প্ৰথমে সম্ভালক যদি মহিলা সন্মান কৰিব বিচাৰিছে মহিলা আসন সংৰক্ষণ কৰিব বিচাৰিছে প্ৰথমে নিজৰ ঘৰৰ পৰা আৰম্ভ কৰক যিখন ঘৰত মহিলাক সন্মান নাই সেইখন ঘৰৰ মানুহে ভাৰতবৰ্ষৰ মহিলাৰ কথা ক'লে বিশ্বৰ মহিলা সন্মানৰ কথা ক'লে নুখুৱায় সেইকাৰণে কৈছো এইবিলাক নাটক বন্ধ এইবিলাক অভদ্ৰামী হয় কিহৰ ৰাস্তাত এইবিলাক অভদ্ৰামী সাহস আছেনে মহিলাসকলৰ বিজেপিৰ মই সুধিছো যে তেওঁলোকে ক'ব পাৰিবনে অমিত শ্বাহ ডাঙৰীয়া মুৰ্দাবাদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুৰ্দাবাদ ক'ব পাৰিবনে নোৱাৰে ৰাষ্ট্ৰপতি আমাৰ মহিলাৰ ৰাষ্ট্ৰপতি গৰাকীক অপমান কৰে আমাৰ সোনিয়া গান্ধী ডাঙৰীয়াক অপমান কৰে অসমৰ সাধাৰণ মহিলা যদি বিজেপিৰ পক্ষত যদি বিজেপিৰ এগেইনষ্টত যদি কিবা এটা কয় যদি চৰকাৰ দুখ গুণবিলাক দেখুৱাই দিয়ে তেতিয়াই ফেচবুকত অশ্লীল কমেণ্ট বেয়াকে ফটো এডিট কৰি পেলাই হেৰি কৰে তেওঁলোকে মহিলাৰ সন্মান কথা ক'বলৈ আহে 7টা বজাত বাজপেয়ী ভৱনত মহিলা সোমাব নোৱাৰে ইন্দ্ৰাণী তহবিলদাৰৰ কি অৱস্থা হ'ল জোনমণি নাথৰ কি অৱস্থা হ'ল জোনালী নাথৰ জোনমণি ৰাভা জোনালী নাথ এইবিলাকৰ কথা মনত নপৰে অৰ্ণবাই বৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছিলে যে অৰ্ণমাই বৰা মোৰ মা হয় অৰ্ণমাই বৰা আজি কি হ'ল আজি অৰ্ণমাই বৰা কিয় মানে হেৰি দিব নোৱাৰিলে ন্যায় কিয় দিব নোৱাৰিলে ডিঙিৰ শিৰ ফুলাই ফুলাই তেওঁ কৈছিলে দেখোন মই দেখুৱাই আছো
সেইদিনাখন যে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল বুলি সুধিছে আজি আমি মহিলাসকলে সুধিছো সেইদিনা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্ণবাই বৰাক মা বুলি সম্বোধন কৰিছিলে ন্যায় দিয়াৰ ক্ষেত্ৰত যে ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছিলে আজি আমি সুধিছো অৰ্ণবাই বৰা কেতিয়া ন্যায় দিব এতিয়া ন্যায় কি হ'ল আপোনাৰ গৃহ বিভাগ ব্যৰ্থ হ'ল আপোনাৰ চৰকাৰ ব্যৰ্থ হ'ল অৰ্ণবাই বৰাৰ ক্ষেত্ৰত কি কৰিলে লাজ নালাগে ডিঙিৰ শিৰ ফুলাই ক'বলৈ আৰু মহিলাসকলক এইখন চৰকাৰ ঢাল হিচাপে ব্যৱহাৰ কৰি পেলাই তেওঁলোকে সমষ্টি মানে নিৰ্ধাৰণ বিলখন তেওঁলোকে পাছ কৰিব বিচাৰিছে ডিলিমিটেশ্যনৰ বিলখন মানুহ মূৰ্খ নহয়তো সেইকাৰণে কৈছো তৰিলে দেশ মৰিলে চৰকাৰ বিজেপি জিকিলে অসম ধ্বংস মহিলা ধ্বংস গোটেই ভাৰতবৰ্ষ ধ্বংস হ'ব তাৰ বাহিৰে অন্য একো নহয় আৰু ৰাইজ মূৰ্খ নহয় এইবিলাক যে আন্দোলন কিহৰ আন্দোলন এইবিলাক আন্দোলন ৰাইজে আৰু সহ্য নকৰে কিয় নকৰিব চৰকাৰ কাৰ কেন্দ্ৰত কাৰ চৰকাৰ আছে ৰাজ্যত কাৰ চৰকাৰ আছে আজি যদি মহিলাক ইমানে সন্মান কৰে মহিলাক যদি বিজেপিয়ে ইমানে সন্মান কৰে বনাই দিয়ক ভাৰতৰ প্ৰধানমন্ত্ৰী বিজেপিৰ পৰা সাহস হ'বনে বিজেপি শাসিত যিবিলাক ৰাজ্য আছে তাত মহিলা মুখ্যমন্ত্ৰী দিয়ক সাহস হ'বনে ৰাজ্যপাল মহিলা ৰাজ্যপাল বনাই দিয়ক বিজেপিৰ ফালৰ পৰা সাহস হ'বনে RSSৰ মহিলা অংশীদাৰিত্ব কিমান এইবোৰ ৰাজপথত কি নাটক কৰে কি অভদ্ৰামী এইবিলাক তোমালোকৰ চৰকাৰ কোৱা অমিত শ্বাহ ডাঙৰীয়া মুৰ্দাবাদ অমিত শ্বাহ ডাঙৰীয়া টুইটটো মিছা কক প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুৰ্দাবাদ সচেতন ৰাইজে সেইটোৱেতো ক'লো সচেতন ৰাইজে এইবোৰ অভদ্ৰামী সহ্য নকৰেতো সচেতন ৰাইজে কেতিয়াও অভদ্ৰামী সহ্য নকৰে আইনখনৰ আঁৰত মহিলাক যে ঢাল হিচাপে ব্যৱহাৰ কৰি পেলাই তেওঁলোকে কি কৰিব বিচাৰিছে সকলোৱে জানে কাৰণ সকলো শিক্ষিত সকলোতো আনপাৰ গভাৰ নহয়